পোনপ্ৰথমতে মই ককলাবাৰী ব্লক কমিটি যুৱ শাখাৰ তৰফৰ পৰা সকলো আমাৰ বাকী ৰাইজসকলক মই ধন্যবাদ জনাইছোঁ। আজি আমি ককলাবাৰী ব্লক যুৱ শাখা হিচাপে 29 and 30 মাৰ্চ এই দুইদিনীয়া আমি কাৰ্যসূচী লৈ পেলাই আমি যিখিনি যুৱ আমাৰ ককলাবাৰী সমষ্টিৰ অন্তৰ্গত থকা যিখিনি যুৱসকলক মানে খেলুৱৈ যিসকল আছে তেওঁলোকৰ উৎসাহিত দিয়াৰ কাৰণে আমি ইণ্টাৰ প্ৰাইমাৰী ভলীবল কম্পিটিশ্যন প্ৰাইজ মানি দিয়া হৈছে। আমাৰ ককলাবাৰী সমষ্টিৰ টোটেল 9টা প্ৰাইমাৰী আছে, তেওঁলোকক লৈ পেলাই আমি কম্পিটিশ্যনটো কৰা হৈছে। এতিয়া ফাইনেল হিচাপে আমাৰ আহি এতিয়া আজি ফাইনেল যিখিনি খেলখন আজি হৈছে, আজি ফাইনেল মেটচটো হৈছে আমাৰ খামৰেচা প্ৰাইমাৰী ভাৰ্চেছ আমাৰ ৰাবাং প্ৰাইমাৰী। এতিয়া ৰাবাং প্ৰাইমাৰী হিচাপে চেম্পিয়নশ্বিপ হৈছে। পইণ্টটো হ'ল বেছি নহয়, 15 মান পইণ্টত হাৰি গৈছে কিবাটো। আমাৰ আজি অনুষ্ঠানত আমাৰ মুছলপুৰ ডিষ্ট্ৰিক্ট UPPLৰ সভাপতি সন্মানীয় আমাৰ বি কিৰণীৰাম ছাৰ আছে, আমাৰ আৰু ককলাবাৰী সমষ্টিৰে কোঅৰ্ডিনেটৰ আমাৰ অশোক বড়ো ছাৰ আছে, আৰু আমাৰ বিশিষ্ট আমাৰ যিখিনি ককলাবাৰী সমষ্টিৰ যিখিনি ইণ্টেলেকচুৱেল লেভেলৰ আগত সাহিত্য একাডেমি বঁটা পোৱা আমাৰ গোবিন্দ নাৰ্জাৰী ছাৰ আছে, আৰু আমাৰ অঞ্চলৰে যিখিনি শিক্ষক সকল আছে, আমি সকলোকে আজি মাতি পেলাই তেওঁলোকক মানে সন্মান জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু আমি আহি থকা যিখিনি দিনবোৰত আমাৰ যিখিনি ককলাবাৰী সমষ্টিৰ ভিতৰত যিখিনি যুৱসকল খেলুৱৈ আছে তেওঁলোকক আমি ওপৰৰ লেভেলৰ আমি নিয়াৰ কাৰণে আজি চেষ্টা চলাইছোঁ, আৰু ইয়াৰ কাৰণে আমি আজিৰ যিখিনি ভলীবল কম্পিটিশ্যন এইটো দিয়া হৈছে। প্ৰাইজটো হ'ল আমি প্ৰথম পুৰস্কাৰ হিচাপে আমাৰ 10,000 টকা, লগতে এখন ট্ৰফি। দ্বিতীয় পুৰস্কাৰ হিচাপে আমাৰ 7,000 টকা আৰু এখন ট্ৰফি, আৰু বেষ্ট প্লেয়াৰ হিচাপে 1,000 টকা আৰু লগতে এখন ট্ৰফি দিয়া হৈছে। যোৱাকালিৰ পৰা আজিলৈকে মানে ককলাবাৰী ব্লকৰ আণ্ডাৰত 9টা প্ৰাইমাৰীক লৈ এই মানে ইণ্টাৰ প্ৰাইমাৰী যি ভলীবল টুৰ্ণামেণ্ট এই প্ৰতিযোগিতাটো অনুষ্ঠিত কৰা হৈছে, আৰু এইটো উদ্যোক্তা লৈছে মানে ককলাবাৰী ব্লক ইউথ মানে চেলৰ কমিটিয়ে, UPPLৰ ইউথ চেলে। তো গতিকে সেই খেলাৰ মাজেৰে আমাৰ যিখিনি মানে গাঁৱে ভূঞে যি মানে খেলাৰ কাৰণে ধাউতি থকা যি হ'ল যুৱক, এই যুৱকসকলক মানে ইয়াত আনি বা খেলাৰ কম্পিটিশ্যনৰ মাজেৰে সিহঁতসকলক মানে খেলাৰ দিশত যাতে আগবঢ়াই নিব পাৰে, বা শিক্ষাৰ লগতে অন্যান্য বিভিন্ন যিবিলাক কাম আছে এইবিলাক কাম কৰাৰ মাজেৰে এই মানে ভলীবল খেলাৰ মাজেৰেও আমি একতা ঐক্যবদ্ধ আমাৰ মাজত ৰাখিব পাৰে, বা বিভিন্ন জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰি ৰাখিব পাৰে, সেই গোটেই দিশটো চাই সেই মানে ভলীবল কম্পিটিশ্যনটো এইটো টুৰ্ণামেণ্টটো অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ মাজেৰে আমি আশা কৰিছোঁ মুছলপুৰ ডিষ্ট্ৰিক্ট UPPLৰ আণ্ডাৰত ককলাবাৰী ব্লক ইউথ চেলে সেইটো মানে অনুষ্ঠিত কৰি বহুখিনি মানে খেলুৱৈসকলক, নতুন প্ৰজন্মক মানে ভাল এটা খেলাৰ দিশত আগুৱাই নিব পাৰিব বুলি এইটো আশা ৰাখি এই খেলটো অনুষ্ঠিত কৰা হৈছে। ইয়াত 9টা মানে প্ৰাইমাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, আৰু আজি ইয়াত খামাৰদিছা প্ৰাইমাৰী আৰু ৰাবাং প্ৰাইমাৰীয়ে ফাইনেল গেমটো খেলিব, আৰু খন্তেক পাছতে ফাইনেল গেমটো আৰম্ভ হ'ব। তো গতিকে এতিয়া মানে ফাইনেল গেমটো খেলাৰ পাছতে আমি জানিব পাৰিম যে কোনটো প্ৰাইমাৰীয়ে উইনাৰ হ'ল। এইটো আমি নিশ্চয় ৰিজাল্টটো অলপ পাছত গম পাম। এইটো মানে আমি চবেই এইটো আমাৰ নিৰ্দেশে আছে, আমি শিক্ষা বা অন্যান্য উন্নতিৰ যিখিনি কাম কাজ আছে সেই কাম কাজটো মাত্ৰ আমি মনোযোগ দিলে নহ'ব, অন্যান্য বিভিন্ন দিশতো আমি মনোযোগ দিব লাগিব। যেনেকুৱা আমাৰ খেলাৰ দিশতো আমি মনোযোগ দিব লাগিব, বা অন্যান্য আমি কাম কাজতো মানে মনোযোগ দিব লাগিব, বা আমাৰ ডেভেলপমেণ্ট কৰাৰ দিশতো আমি মনোযোগ দিব লাগিব।
শিক্ষাৰ দিশতো মনোযোগ দিব লাগিব সব দিশতে আমি সাৰাউণ্ডিং মানে উন্নতি হোৱাৰ কাৰণে বা এইটো মানে আগবাঢ়াই নিয়াৰ কাৰণে আমি এইটো পদক্ষেপটো লোৱা হৈছে প্ৰাইজ বিতৰণ কৰা হ'ব আজি ফাৰ্ষ্ট প্ৰাইজ মানে 10,000 আৰু ট্ৰফি সেকেন্ড প্ৰাইজ 7,000 আৰু ট্ৰফি আৰু এটা বেষ্ট প্ৰাইজ ৰাখা হৈছে 1,000 আৰু এটা ট্ৰফি এইখিনিয়ে मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनल'ड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन आरो जाय बिथांमोननि सावथुनफोरा इउट्युबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन